हेलो फ्रेंड एतियाई सब्सक्राइब কৰক আসাম মেডিকেয়াৰ চেনেলটোক আৰু বেল আইকনটো ক্লিক কৰক এনেকুৱা নতুন নতুন ভিডিঅ' পোৱাৰ। গুড মৰ্নিং বন্ধুসকল, আপুনি চাই আছে আসাম মেডিকেয়াৰ ইউটিউব চেনেল। বন্ধুসকল, ভাৰতবৰ্ষৰ 80% পুৰুষেই যৌন দুৰ্বলতাত ভুগি আছে। তাৰ ফলত কি প্ৰতিক্ৰিয়া হৈছে মই নকলে নিশ্চয় আপুনি নিজেই বুজি পায়। হয় বন্ধুসকল, আজি মই আপোনাক কম পুৰুষৰ যৌন শক্তি কেনেকৈ বৃদ্ধি কৰিব পাৰি। বন্ধুসকল, আপুনি যদি প্ৰতিদিনাই 4 বা 5টা খেজুৰ খায় তেন্তে আপোনাৰ যৌন ক্ষমতা বৃদ্ধি হয় আৰু আপুনি আপোনাৰ লগৰীয়াক দীৰ্ঘ সময় ধৰি সন্তুষ্ট কৰিব পাৰে। দ্বিতীয়তে বন্ধুসকল, অশ্বগন্ধা। আপুনি যদি প্ৰতিদিন 5 গ্ৰাম অশ্বগন্ধা পানীৰ সৈতে সেৱন কৰে তেন্তে আপোনাৰ যৌন ক্ৰমত দীৰ্ঘস্থায়ী হয়। বন্ধুসকল, তৃতীয়তে হ'ল চকলেট। চকলেটৰ উপকাৰিতা আমাৰ দেশৰ বাবে বহুতে আছে। আপুনি যদি নিতৌ চকলেট সেৱন কৰে তেনেহলে আপুনি আপোনাৰ যৌৱন দীৰ্ঘস্থায়ী কৰিব পাৰে। বন্ধুসকল, নিয়মিতভাৱে চকলেট সেৱন কৰা এজন ব্যক্তিয়ে দীৰ্ঘ সময়ৰ বাবে যৌন কাৰ্য কৰিব পাৰে। চতুৰ্থতে বন্ধুসকল, পিঁয়াজ আৰু মৌ। যি ব্যক্তিয়ে প্ৰত্যেক দিনাই পিঁয়াজৰ লগত মৌ সেৱন কৰে সেই ব্যক্তিৰ যৌৱন দীৰ্ঘস্থায়ী হয় আৰু সেই ব্যক্তিৰ যৌন ক্ষমতা বহুত বৃদ্ধি পায়। তাৰ পিছত বন্ধুসকল, কলত যথেষ্ট পৰিমাণে পটাছিয়াম থাকে আৰু এই পটাছিয়ামে পুৰুষৰ যৌন শক্তি অধিক পৰিমাণে বৃদ্ধি কৰে। গতিকে বন্ধুসকল, আপুনি যদি প্ৰত্যেক দিনাই কল সেৱন কৰে তেতিয়াহ'লে আপোনাৰ নিশ্চিতভাৱে যৌন ক্ষমতা বৃদ্ধি পাবে। বন্ধুসকল, আজিলৈ আমাৰ ভিডিঅ' ইমানেই আছিল। যদি ভিডিঅ'টো ভাল লাগিলে অনুগ্ৰহ কৰি এটা লাইক কৰক আৰু বন্ধুসকল, আপোনাৰ যদি ইয়াৰ ওপৰত কিবা ক'ব লগা আছে বা আপোনাৰ কিবা প্ৰশ্ন আছে বা আপোনাৰ মতামত আছে তেনেহলে আমাৰ যিটো কমেণ্ট বক্স আছে কমেণ্ট বক্সত কমেণ্ট কৰি জনাওক। আৰু বন্ধুসকল, আমাৰ ভিডিঅ'খিনি আপুনি সদায় চাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰক। থেংক ইউ ফৰ ৱাচিং মাই ভিডিঅ'।